মোট চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মোট চিত অৰ্পণ কৰি যিবিলাক কৰ্ম কৰে সেইবিলাক যজ্ঞলৈ উত্তৰণ হয়। ভগৱন্তই কৈছে মোৰ কামৰ কাৰণে যদি এটা খোজ দিব পাৰা, এই জন্মত প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। মোৰ কাম বুলি কওঁতে তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ড। মই মানে তৃণমূল এটা আত্মা। আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। অহমে বাস্য মে অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰচ্ছদ অহম যো এইতৈছ যো অৱশিষ্যতে চৈচয় অহম। ভগৱন্তে কৈছে আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম। আপোনালোক প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে আৰু জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, দহৰ উপকাৰ কামত এই কাইটো প্ৰয়োগ কৰিব। পৰোপকাৰায় ইদম শৰীৰম। ভগৱানে কৈছে তোমাক এই শৰীৰটো মই পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে দিছোঁ। আজিৰ এই যজ্ঞ অনুষ্ঠান কি যজ্ঞ? ভাগৱত যজ্ঞ, নাম যজ্ঞ, ভক্তি যজ্ঞ। এই যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী আই বাপে কোনোবাই হয়তো ভকতক মাতি আনি বহাইছে, কোনোবা আয়ে চাহ বনাই ভকতৰ মুখৰ আগত দিছে, কোনোবাই তামোলৰ বটাটো আনি দিছে, কোনোবাই খাৰদি পাচলি কুটি দিছে, কোনোবাই মাহ প্ৰসাদ ধুই দিছে, ইত্যাদি ইত্যাদি। গতিকে আজিৰ এই যজ্ঞ অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিসকলে সেৱা আগবঢ়াইছে সেয়া হ'ব অক্ষয় পুণ্য। যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাক নিবাক একো জনে নপাৰে। আজি এই অনুষ্ঠানটোৰ কাৰণে যিখিনি সকলে সেৱা আগবঢ়াইছে এয়া হ'ব অক্ষয় পুণ্য, এয়া হ'ব লগত যোৱা ধন। গতিকে আমি আজিৰ তাৰিখলৈকে যিমানবিলাক ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ঘটিলোঁ সেইবোৰ লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰ স্ৰজন মৰিলে লগে নাযায়। গতিকে আজি যিটো ধন ঘটিম এইটো আমাৰ লগত যাব। সেইকাৰণে আমি জীৱনৰ যিমানবিলাক ৰাতি বা যিমানবিলাক দিন পাৰ কৰিলোঁ তাৰ ভিতৰত আজিৰ দিনটো আমাৰ কাৰণে পৰম আনন্দ, পৰম পবিত্ৰ, পৰম শুভ দিন। যিটো দিনত আমি পৰকালৰ ধন ঘটিম। পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত্য এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি। আজি যদি বিভিন্ন কাৰণ দেখুৱাই কোনোবাই যদি আজিৰ অনুষ্ঠানটোলৈকে নাহে তেতিয়াহ'লে তেওঁ বহুত টকা পইচা ব্যৱসায় কৰি ঘটিব পাৰিব কিন্তু লগত নিব নোৱাৰে। গতিকে লগত নিব নোৱাৰা ধনকে ঘটি থাকিবলৈ মানা কৰিছে, লগত নিয়া ধন ঘটিব। আৰু এনেধৰণৰ যজ্ঞ অনুষ্ঠানৰ দ্বাৰা সমাজখন, উঠি অহা প্ৰজন্ম, পৰিৱেশ পৰিশোধন কৰা মানে এই পৰিৱেশৰ বাদে আৰু নাই বুলি কৈছে। আপোনালোকৰ পৰমানন্দ প্ৰাথমিকতকৈ বহুত ডাঙৰ প্ৰাথমিক, বহুত ধন টকা পইচা থকা প্ৰাথমিক থাকিব পাৰে, কিন্তু এনেকুৱা জগত পবিত্ৰ হোৱা, সমাজ পবিত্ৰ হোৱা, পৰিৱেশ পবিত্ৰ হোৱা অনুষ্ঠান চবেই কৰিব নোৱাৰে। এই কথা ভাগৱততে উল্লেখ আছে। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেবে পাৱে লাগ, তাত যেবে মূৰদায়া ভৈলজাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি।
আজি পৰমানন্দ প্ৰাথমিকৰ ভকতসকলৰ ওপৰত ভগৱানৰ কৃপা পৰাৰ কাৰণেহে এনেকৈ জগত পবিত্ৰ হোৱা এটা অনুষ্ঠান পাতিব পাৰিছে। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। গতিকে এই ভকত সেৱা ঈশ্বৰ সেৱা, গতিকে সকলোৱে কৰিব নোৱাৰে, ঈশ্বৰৰ কৃপা লাগিব আৰু ভাবিব লাগিব দেই। ভাৱেন লভতে সৰ্বম, ভাৱেন দেৱদৰ্শনম, ভাৱেন লভতে পৰম জ্ঞানম, তস্মাৎ ভাৱ অৱলম্বনম। এনেকুৱা এটা অনুষ্ঠান প্ৰতি বছৰে পাতিম বুলি ভাবিব লাগিব দেই। নাভাবিলে বহুত ধন টকা পইচা থাকিলেও নোৱাৰিব। মই উদ্যোক্তাসকললৈ আহ্বান জনাইছোঁ, আপোনালোকে এইবাৰ কিমান সংখ্যক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিছে, কাৰ্যসূচী হয়তো উলিওৱা নাই বুলি মই গম পালোঁ। অনাগত দিনত আপোনালোকে কাৰ্যসূচী এখন উলিয়াব। কিয় জানেনে? আপোনালোকৰ অনুজসকলে অনুপ্ৰেৰণা পাবৰ কাৰণে, এই পবিত্ৰ কামৰ কাৰণে আগবাঢ়ি যোৱাৰ কাৰণে, অনুপ্ৰেৰণা দিবৰ কাৰণে আপোনালোকে এখন কাৰ্যসূচী উলিয়াব। আমাৰ জৰ্জ বাৰ্নাৰ্ড শ্ব' বোলা এজন শিক্ষাবিদ পণ্ডিতে কৈছে, শ্ব' মি এ বুক, আই শ্বেল এট ওৱান্স টেল ইউ এবাউট দি হিষ্ট্ৰী অৱ দ্য নেশ্যন। তোমালোকে মোৰ হাতত এখন কিতাপ তুলি দিয়া, মই গোটেই জাতি সত্তাটোৰ কথা কৈ দিব পাৰিম। হুৱেৰ দেয়াৰ ইজ এ মেন বিহাইণ্ড এ বুক, দেয়াৰ ইজ এ বুক বিহাইণ্ড এ মেন। এখন কিতাপত এটা জাতি সত্তা, ব্যক্তি সত্তা অন্তৰ্নিহিত হৈ থাকে, আৰু এজন ব্যক্তি সত্তা এখন কিতাপত অন্তৰ্নিহিত হৈ থাকে। কিতাপখন চালেই আপোনালোকৰ এইখন গাঁৱৰ অগ্ৰজসকলে, চিঠিখন চালেই উত্তৰ পুৰুষে গম পাব যে আমাৰ অগ্ৰজসকলে ইমান বছৰ ধৰি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। মই আহ্বান জনাম, এইটো কিমান সংখ্যক মই নাজানো, অনাগত দিনত আপোনালোকে সেইটো আলোচনা কৰি পৰৱৰ্তী চিঠিত উল্লেখ কৰি যাব। মই মাত্ৰ আপোনালোকক আহ্বান কৰিম যে আপোনালোকৰ এই নামঘৰ থকালৈকে, এই সমাজ থকালৈকে আপোনালোকে এই অনুষ্ঠানটো নেৰিব। এনেকুৱা পৰিকল্পনাৰে আগবঢ়াই নিব যে 25 বছৰত ভৰি দিলে আমি জাক জমকতাৰে ৰূপালী জয়ন্তী উদযাপন কৰিম। 50 বছৰত ভৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম। 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম। 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম। আৰু 100 বছৰত ভৰি দিলে আমি জাক জমকতাৰে শতবাৰ্ষিকী উদযাপন কৰিম। আজি যিকেইজন উদ্যোক্তাৰ চেষ্টাত বা চিন্তাত আজি এই অনুষ্ঠান অনুষ্ঠিত হৈছে, তেওঁলোক হয়তো শতবাৰ্ষিকলৈ কালে ৰেহাই নিদিবও পাৰে। কিন্তু আমাৰ ভাগৱতৰ মতে এই যে এটা গছপুলি ৰুই দিলে আপোনালোকে, ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ এটা শুদ্ধ বীজ যে ৰোপণ কৰি দিলে, তেওঁলোক মৰিও অমৰ হৈ থাকিব। আমাৰ একাদশ স্কন্ধ ভাগৱততে কৈছে, কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত তল গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে। আৰু বহু ভকতে গৈ সেই মন্দিৰ চাই অহাও আমি ভকত লগ পাইছোঁ। কিন্তু আমাৰ বেদৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন যে আমি এতিয়া সাগৰৰ মাজত ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। পৰমানন্দ প্ৰাথমিকত বা পৰমানন্দ গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, দহৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ উপকাৰৰ কাৰণে আমি কি আদৰ্শ এৰি থৈ গ'লোঁ, কি সৎ আদৰ্শ এৰি থৈ গ'ল। এই সৎ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। এই দেহ দ্বাৰকা, কাল হৈছে সাগৰ। এদিন কাল সাগৰত আমাৰ দেহ দ্বাৰকা বিলুপ্তি হৈ যাব, কিন্তু আমি এৰি যোৱা কৰ্মৰ আদৰ্শই আমাক চিৰ সজীৱ কৰি ৰাখিব, এভাৰগ্ৰীণ কৰি ৰাখিব। আজি শংকৰ মাধৱ কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, বিষ্ণু ৰাভা নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, এতিয়া ৰিচেণ্ট জুবিন গাৰ্গো নাই। কায়িকভাৱে নাই, কিন্তু তেওঁলোকে সমাজলৈ যি অৱদান দি থৈ গৈছে, সেই অৱদানে
তেওঁলোকক চিৰসজীৱ কৰি ৰাখিব। মই আশা কৰিম যে আপোনালোকৰ পৰমানন্দ গাঁওখনত কাৰোবাক আটাইতকৈ হয়তো গাঁওখনৰ ভিতৰত ধনী কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ বিদ্যাৱন্ত কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ জ্ঞানৱন্ত কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ বুদ্ধিমন্ত কৰি পঠিয়াইছে, কাৰোবাক হয়তো গাঁওখনৰ ভিতৰত আটাইতকৈ সম্পদশালী কৰি পঠিয়াইছে। আপোনালোকৰ পৰমানন্দ প্ৰাথমিক বা গাঁৱৰ ৰাইজেহে জানিব গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন, আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ জ্ঞানী কোন, আটাইতকৈ সম্পদশালী কোন, আটাইতকৈ বুদ্ধিমন্ত কোন, ইত্যাদি ইত্যাদি আপোনালোকেহে জানিব। কিন্তু ভগৱানে কৈছে তোমাক যে মই গাঁওখনৰ ভিতৰত আনতকৈ এটা বেছি প্ৰতিভা দিছোঁ, সেইটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মোৰ কামত যদি ব্যৱহাৰ কৰা য দদাতি চ প্ৰাপ্নতি, মোৰ কাৰণে দিলে মই তোমাক দি থাকিম। গতিকে আপোনালোকে গাঁওখনৰ ভিতৰত যিসকল সচেতন তেওঁলোকে সদায় গাঁওখনৰ উন্নয়নৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে কেনেকৈ আমি কি আঁচনি ল'লে আমি আগবঢ়াই নিব পাৰিম, তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আঁচনিয়ে হ'ল ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান। এই কলিযুগত আমাৰ উঠি অহা প্ৰজন্ম সমাজ, আমি আইসকলক সংস্কাৰ কৰাৰ একমাত্ৰ পথ ভাগৱতৰ বাদে দ্বিতীয় নাই। ভাগৱত কিয় পঢ়িব লাগে, কিয় শুনিব লাগে, ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে। দুষ্ট মানুহ শান্ত হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়। মনত ৰাখিব কথাটো। সেইকাৰণে গুৰুজনে অকল অসমৰ সংঘৰ, অনাসংঘৰ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজৰ নহয়, জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি, বিশেষণ লগাইছে দেই, মহাযত্ন কৰি শুনিবলৈ কৈছে। বোলে লাভ কি হ'ব? বিষয়ৰ দোষ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত যদি ভাগৱত শুনিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ বেদনাই আমাক অতিষ্ঠ কৰি তোলে, সেই সকলোবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। মনত ৰাখিব দেই। গুৰুজনে কৈছে কৰা পান ফল ইটো যাৰো আছে ভাগ্য যিটো। আজি যিসকল ইয়ালৈ আহিছে ভাগ্যৱান বুলি কৈছে ভাগৱতে। ৰসবিবাবনত চতুৰ টেঙৰ মানুহ বুলি কৈছে। বোলে কিয়? সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি, সমস্ত আপদ কৰা দূৰ। যে আমি ভাগৱত শুনিলে সকলো আপদৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম, সকলো তাপৰ পৰা আমি নিজক উদ্ধাৰ কৰিব পাৰিম। সেইকাৰণে এই অনুষ্ঠানটো সামাজিকভাৱেই নহয়, ব্যক্তিগতভাৱেও আপোনালোকৰ উঠি অহা মানে যি